আলহী খাব গৈছিলোঁ। আহা 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 ক'তো বহিবা আৰু ইয়াতে আহা। আপোনাৰ ল'ৰাই বোলে বিয়া পাতিলে সৰুটোৱে। পাতিলে আহা আকৌ কিয়নো সৰু কৰি মাতিছিলে। এই ভালেই খবৰটো ল'ব আহিলোঁ। বিয়াত নাছিলোঁ মই। বিয়াত বহা আকৌ ভালনে? বহা। খবৰ চবৰ ভালনে এতিয়া তোমাৰ? ঘৰত ভালে? হেৰি মাৰ লগত মিলি থাকিবা আৰু শাহু শহুৰ লগত। তোমাৰ মাৰ নিচিনা শাহু শহুৰ তেনেকুৱাই পাৰিবা আৰু। এতিয়া ইয়াত আহিলা যিহেতুকে ভালদৰে খাবা আৰু। হ'ব দিয়া। হেৰি নহয় বৌ, বোৱাৰীজনী ভালেই দেখোন দেখাই আপোনাৰ। কণীয়াজনী একদম দেখিব ধুনীয়া হ'লে কি হ'ব? মাকৰ ঘৰৰ পৰা কিনো আনিছে একোৱে নহয়। তাতকৈ আমাৰ ডাঙৰ বোৱাৰীজনী কি আনিছে দেখিছানে নাই? এইবিলাক বস্তু এইবিলাক ডাঙৰ বোৱাৰী আনিছে মানে। ডাঙৰ বোৱাৰী আনিছে আকৌ। সৰু বোৱাৰীজনী কামে নাই, দেখিবহে ধুনীয়া, মাল বস্তু একো নাই। ডাঙৰ বোৱাৰী আহাচোন, খুৰীজনীলৈ চাহ একাপ লৈ আহা। ভালনে? ভালে। ইমান দিনৰ মূৰত আহিলে যে? মই ঘৰত নাছিলোঁ, মোৰ ভণ্টিজনীৰ ঘৰত গৈছিলোঁ। মই মাক কৈ বোলো খুৰী অহা নাই কিয় ইমান দিন হ'ল। মই নাছিলোঁ যে, এতিয়া শুনিলোঁ তোমালোকৰ সৰুটোৱে বিয়া পাতিলে, তাকে খবৰ ল'বলৈ আহিলোঁ। বিয়াত নাহিলে? নাছিলোঁ মই, ভণ্টিৰ ঘৰত গৈছিলোঁ। বিয়াতে ইমান ভাল লাগিছিলে, আপুনি আপোনাক বহুত মিছ কৰি আছোঁ। ময়ো গ'লোঁ, মই গম নাপাওঁ, তাৰপাছতে শুনিছোঁ আৰু সেইটো কাৰণে বোলো খবৰটো লৈ যাওঁ আহি এপাক। হ'ব দিয়া, বোৱাৰী যোৱা এতিয়া চাহকাপ লৈ আহা। ঠিক আছে বহক খুৰী। চাহকাপ খায়ে যোৱা আহিছা যদি। পূজা চাহ কৈছেনে? ইমান টাইম ফুৰি আহিছে, এতিয়ালৈ চাহ খোৱাই তোমাৰ? আৰু এই মণি ক'ত গ'ল? জলদি বনোৱা, খুৰী যাবগৈ নহ'লে ইমান ভোক লাগিছে। মোক দেখিবই নোৱাৰে। মই নতুনকৈ বিয়া গৈছোঁ, চব কাম মোৰ ওপৰতে এৰি দিছে। এনেকৈ হ'লে হ'বনে বাৰু? ইমান দেৰি লাগে তোমাৰ চাহখিনি দিয়া। মই দি দিয়া। চাহ লওক। তাই ইমান দেৰি কৰিছে, মই বনাই আনিলোঁ। হ'ব দিয়া। বৌ, ডাঙৰ বোৱাৰীজনীয়ে বহুত ভাল দেখোন। সৰুজনী তেতিয়াৰ পৰা ক'লে চাহ আনা, এতিয়ালৈ চাহ আনিবই পৰা নাই। ডাঙৰ বোৱাৰীজনী বৰ এডভান্স আকৌ, গম পাইছানে নাই? সৰুজনী দেখিবহে ধুনীয়া, কামবোৰ একোৱেই নাই, এনেহে থাকে। বৌ, সৰু বোৱাৰীজনী ইমান লেবেল নে? তেতিয়াৰ পৰা আহিলোঁ, চাহ বনাই আনিব দিলে, নানিলেও, আৰু এপাক ভালকৈ মাতো নিদিলে, এতিয়ালৈ দেখাই নাই। মিনিষ্টাৰ জীয়েক নেকি তাই? এইজনী এনেকুৱাই ডাঙৰ বোৱাৰীজনী এডভান্স, একদম ক'বই নালাগে। বাপেকৰ ঘৰৰ পৰা একো এটা আনিব নোৱাৰিলে আৰু লেবেল দিয়ে ইয়াত ন? ল'ৰা আনিছে যেতিয়া বাপেকৰ ঘৰৰ পৰা একোৱে নানিলে, ডাঙৰ বোৱাৰীয়ে মাল আপুনি কৈছে, লেবেলহে দিব জানে তাৰমানে। এনেকুৱাই এজনী দেখিবহে ধুনীয়া, কাম হ'লে একোৱে নাই, মাল বস্তুও নানিলে। তাৰপিছত আকৌ ডাঙৰ বোৱাৰীজনী এইবোৰ আনিছে, দেখিবও ধুনীয়া। তাই মানে বহুত অহংকাৰী কৰি থাকে আৰু ইফালে একোৱে এটাই নাই। ৰ'বা, মোৰ সৰু ছোৱালীজনী দেখাই নাই নহয়। মণি। তাইক দেখাই নাই, পাহৰিয়ে গ'লো তাইক। মণি আহাচোন। ডাঙৰ বোৱাৰী, মণিক মাত দি আছোন এবাৰ, খুৰীয়ে চাই বোলে। আহা আকৌ। মণি কলৈ গৈছে? শুই আছে নে টিউচনলৈ গৈছে? কি কৈছে মা? মণিক মাত দি আছোন এবাৰ। মণি, তোমাক মায়ে মাতি আছে, তুমি তেতিয়াৰ পৰা মোবাইলটোকে চাই আছা। আহা, মায়ে মাতিছে, খুৰী আহিছে, আহা। এইজনী তাই মোবাইলকে চাই আছে তেতিয়াৰ পৰা। আহিলা? ভালনে? ভালেই, তোমাৰ?
ভালে চাহ দিলে নে? খালো অথনি আহিলো তোমাক দেখাই নাই ক'ত আছিলা বোলো মাতা দিও এই মই মানে টিউচনৰ পৰা আহি পাই মেলি তাতে বহিছিলোহে গম পোৱাই নাছিলো আপুনি আহা এই মই যাওঁ দিয়ক মই অলপ কাম আছিলে হ'ব দে মা এই ইহঁতে দুজনী তেতিয়া বৰ দুষ্ট কৰি আছে মই অলপ শ্বপিং কৰি আহো কোনকেইজনী আহা এই দুজনী মোৰ নাতি জুৰুৱাকে হৈছে বহা আহি নমস্কাৰ দিয়া ভাল তোমালোকৰ ভাল বুলি কয় এতিয়া মানে স্কুলত দিছোঁ ইংলিছ মিডিয়ামত ভালেই দিয়ক ভালেই দিয়ক হেৰি নহয় মোৰ এতিয়া দেৰি হৈছে যাব হ'ল দিয়া আৰু ব'লা কল্পনা আকৌ আহিবা আকৌ হ'ব এতিয়া গৈ থাকো পিছে কৰিবা হ'ব আহিম আৰু এতিয়া যাম মোচনত থাকিব হয় কুলক খুলি তোক যে ক'লো ডাঙৰ বোৱাৰী যে চাহখিনি লৈ গ'ল কল্পনা খুৰীক চাহকাপ দিলে তোমাক যে ক'লো তোক যে ক'লো চাহকাপ দিগে ইয়াতে কি কৰি আছা মোবাইল টিপি আছা এইবিলাক দেখাব আহিছা হা এইবিলাক শয়তানী বুদ্ধি লৈ আহিছা নেকি বদমাচি বুদ্ধি লৈ আহিছা কি ওপৰে পৰা খাব আহিছা মোৰ ল'ৰাৰ ওপৰত বদমাছ চালা কথা নুশুনে এনেকুৱা বাপ তাই অহংকাৰী দেখিছানে নাই মোবাইলটো লৈ ইয়াতে ভেম পাতি বহি আছে মানুহজনী আহি কেনে কৈছে চাহ একাপ দিব লাগে না ডাঙৰ বোৱাৰীজনী কটমটাই চাহ একাপ লৈ গ'ল দিলে গ'ল তুমি একেবাৰে বৌক ইমান বকা এজনীক ভাল দেখা এজনীক বেয়া দেখা কিয়া মই যদি এখন বেলেগৰ ঘৰলৈ যাওঁ তেতিয়া মোক যদি এনেকুৱা কয় তুমি ভাল পাবানে মই সৰু হৈ আছো এতিয়া একো ক'ব নালাগে যোৱা এতিয়া সৰু আছ একো বুজি পোৱা হোৱা নাই মোৰ ডাঙৰ বোৱাৰীজনী দেখিছানে না কিমান লাখপতি ঘৰৰ বোৱাৰী ছোৱালী আৰু তই ইয়াতে আহিছ খেতিয়কৰ ছোৱালীজনী ইয়াতে ভৰিৰ ওপৰত পাক মাৰি খাব আহিছ চালা বদমাছ যা ভাত বনাকে যা হেল্ল' ক'ত আছা তুমি মই আৰু পৰা নাই তোমাৰ মা আৰু বাইদেউ মিলি মোক বহুত টৰ্চাৰ কৰে জানানে মই খেতিয়কৰ জীয়েক বুলি মোক ইমান এনেকুৱা কৰিব পাৰে জানো তুমি কোৱাচোন কি এতিয়া তোমাৰো টাইম নাই নেকি হ'ব তোমালোকে মোক টাইম দিব নালাগে ফোন কাটা তোমালোকে চিন্তা নকৰিবা দেই তোমালোকে তালৈ যোৱাচোন বন্ধ কি হ'ল কি হ'ল বৌ বাইদেউ কি হ'ল বা উঠাচোন বৌ বোৱাৰী কি হ'ল হা তই ক'ত আছিলি বোৱাৰী যে এনেকুৱা হ'ব পালে কাম কৰি আছিলি কুলকখনি তই কিবা এটা কৰিছ চাগে সেইটো কাৰণে তোৰ বোৱাৰীজনী এনেকুৱা হৈছে তই মানে কি ধান্দাত থাক ভালদৰে কাম কৰিব নোৱাৰ চাব নোৱাৰ বোৱাৰীজনী কি কৰি আছে কি নাই কিয় এনেকুৱা হ'ল বোৱাৰীজনী কিয় এনেকুৱা পৰিলে তই কুলকনি এজনী থাকোঁতে বোৱাৰীজনী এনেকুৱা হ'ল যে কি হ'ল তাই চাব নোৱাৰে পাকঘৰতে সোমাই থাকে মোবাইলটোকে চাই ফুৰে কিয় এনেকুৱা থাক
বোৱাৰী তুমি বেয়া নাপাবা দেই, তোমাৰ কাৰণে আজি মোৰ বোৱাৰীজনী বাচিলে, মই তোমাক বহুত কষ্ট কৰিলে। বোৱাৰী তুমি বেয়া নাপাবা, যিহেতু তোমাৰ কাৰণে আজি মোৰ ডাঙৰ বোৱাৰীজনী আজি বাচিলে হয়নে? আজিৰ পৰা আমি গোটেইকেইজনী মিলি জুলি থাকিম আৰু তুমি মোক বহুত তোমাক কিবা কিবি কৈছোঁ, তুমি মোক মাফ কৰি দিবা দেই। অঁ এই হ'ব দিয়া, এতিয়া চব কথা বাদ দিয়া, আবেলিকে চাওমিন খাবলৈ যাম। হ'ব দিয়া। ব'লা।